हेलो फ्रेंड्स गुड मर्निंग मोर नाम दीपांकर और आपलोके चाই আছে দীপাংকৰ দাস ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত আমি আৰম্ভ কৰিব ওলাইছোঁ হোৱাটছআপৰ ওপৰত 6টা টিপছ এণ্ড ট্ৰিক্সৰ ওপৰত। 6টা টিপছ এণ্ড টিপছ আমি আজি ডিছকাছ কৰিম আৰু এই টিপছ এণ্ড টিপছকেইটা খুবেই হেল্পফুল হয়। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ফাৰ্ষ্ট অপশ্যনটোৱে হ'ল আপোনাৰ ৰিড ৰিচিভ অপশ্যন। ৰিড ৰিচিভ অপশ্যনটো হ'ল এটা হোৱাটছআপৰ এটা ফিচাৰ্ছ হয়। যদি আপোনাৰ কোনোবা ফ্ৰেণ্ডে যদি সেই ৰিড ৰিচিভ অপশ্যনটো যদি এক্টিভ কৰি থৈ দিয়ে, তাৰে পিছত ধৰি আপুনি যদি মেছেজ কৰে, তেওঁক টেক্সট মেছেজ দিয়ে, তো তেতিয়া কি হ'ব, তেওঁ ৰিড কৰিছে নে নাই আপুনি গম নাপায়। কিহৰ কাৰণে তাতে আপোনাৰ যেতিয়া দেখুৱাব যে অনলি জাষ্ট ডবল টিক হৈ থাকিব, তাতে ব্লু টিক নহয়। তো এনেকুৱা এটা চিটুৱেশ্যনত ধৰক আপোনাৰ তেওঁ মেছেজটো ৰিড কৰিছে নে নাই যদি চাব লগা হয়, তেতিয়া ধৰক আপুনি ধৰক নৰ্মেলি কাহক মই ইয়াতে মোবাইল স্ক্ৰীনত মই লৈ আহিছোঁ। প্ৰথমতে ধৰক মই সেই ইউজাৰজনক মই হাই দিছোঁ। চাওক এতিয়া ধৰক আপোনালোকে দেখিছে যে মোৰ অলৰেডি নৰ্মেলি ডবল টিক হৈ আছে কিন্তু ব্লু টিক হোৱা নাই। তো এতিয়া কি হৈছে, সেই ইউজাৰজনে বা সেই আপোনাৰ ফ্ৰেণ্ডজনে সেই মেছেজটো ৰিড কৰিছে নে নাই আপুনি ধৰক কেনেকৈ গম পাব। তো এতিয়া চাওক, তো তেতিয়া এনেকুৱা হ'লে ধৰক আপুনি কি কৰিব, চিম্পলি জাষ্ট এটা অডিঅ'ত আমি টাচ কৰিম। অডিঅ'ত আমি ক্লিক কৰি পেলাই জাষ্ট আপুনি এটা অডিঅ' মেছেজ পঠাই দিয়ক। তাতে আপুনি ধৰক একো নকলেও কোনো কথা নাই। যেতিয়া আপুনি অডিঅ' মেছেজটো যেতিয়া পঠাই দিব, তো দিয়াৰ লগে লগে ধৰক চাব আপোনাৰ অডিঅ' মেছেজটো যেতিয়া তেওঁ ৰিড কৰিব, তেওঁ ৰিড কৰাৰ লগে লগে কি হ'ব, আপোনাৰ ইয়াতে সেই ব্লুটিক অপশ্যনটো আহি যাব। আৰু যেতিয়া আপোনাৰ ব্লুটিক অপশ্যনটো আহি যাব, তেতিয়া আপুনি ডেফিনেটলি গমেই পাই গ'ল যে আপোনাৰ ওপৰৰ মেছেজবিলাকো অলৰেডি তেওঁ ৰিড কৰিছে। এইটো একচুৱেলি আপোনাৰ অডিঅ' মেছেজ দিয়াৰ লগে লগে গম পোৱা যাব, কিন্তু টেক্সট মেছেজত গম পোৱা নাযায়। তো সেইটোৰ কাৰণে আপোনালোকে অডিঅ' মেছেজ এটা দি পেলাই চাব, তো তেতিয়া গম পাব যে আপোনাৰ মেছেজবিলাক তেওঁ ৰিড কৰি আছে নে নাই। এইটো খুবেই ভাল ফিচাৰ্ছ হয়, আপোনালোকে ইউজ কৰি এবাৰ চাব পাৰে, আপোনালোকে ইউজ কৰি ভাল পাব। 2 নম্বৰ অপশ্যনটো হৈ গ'ল আপোনাৰ ষ্টেটাছ ৰিড। যদি ধৰক আপোনাৰ কোনোবা ফ্ৰেণ্ডৰ যদি ধৰক আপুনি ষ্টেটাছ চাই, তো সেই ষ্টেটাছটো অলপ টাইমৰ পিছত ধৰক চেঞ্জ হৈ যায়। বা ধৰক আপোনাৰ ধৰক কোনোবা ফ্ৰেণ্ডে যদি ধৰক দীঘলকৈ ষ্টেটাছ দিছে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, ফিংগাৰ এটা প্ৰেছ কৰি ধৰি থাকিব লাগিব। তো তেতিয়াহে আপুনি ষ্টেটাছটো চাব পাৰে, নহ'লে ষ্টেটাছটো আপোনাৰ নেক্সট ষ্টেপলৈ গুচি যায়। যদি তেনেকুৱা এটা ষ্টেজত ধৰক কি হ'ব, আপুনি ধৰক 3টা ফিংগাৰ যদি আপুনি টাচ কৰি যদি ধৰি থাকে, তো ধৰি থকাৰ লগে লগে সেই ষ্টেটাছটো আপোনাৰ নিজৰ ইচ্ছামতে আপুনি যেতিয়ালৈ আপুনি ৰাখিব বিচাৰে ৰাখিব পাৰে। মানে 3 ফিংগাৰ আপুনি টাচ কৰিব লাগিব ষ্টেটাছটোৰ ওপৰত, তো তেতিয়া ষ্টেটাছটো অট'মেটিকেলি ৰখি যাব। তাৰে পিছত আপুনি যি ধৰক পঢ়িব লগা আছে গোটেইখিনি পঢ়ি মেলি ধৰক এগেইন আপুনি ধৰক বেক কৰি দিলে আপোনাৰ অট'মেটিকেলি সেই ষ্টেটাছটোৰ নেক্সটলৈ গুচি যাব। সি অট'মেটিকেলি তেতিয়া মুভ নহ'ব। এইটো এটা খুবেই ভাল ষ্টেটাছ হয়। যদি ধৰক কোনোবাই যদি দীঘলকৈ যদি আপোনাক ষ্টেটাছ যদি দিছে, আপোনালোকে যদি পঢ়িব লগা হয়, তেতিয়া 1 ফিংগাৰ টাচ কৰি ধৰি থাকিব নালাগে, জাষ্ট 3 ফিংগাৰ এবাৰ টাচ কৰি পেলাই এৰি দিলে আপোনালোকে স্মুথলি তাক ৰিড কৰিব পাৰিব। এইটো খুবেই ভাল ফিচাৰ্ছ, আপোনালোকে ইউজ কৰি এবাৰ চাব পাৰে। নাম্বাৰ 3 অপশ্যনটো হ'ল হোৱাটছআপ ষ্ট'ৰেজ। ধৰক আপোনালোকে অলৰেডি জানে যে আমাৰ হোৱাটছআপৰ যিটো ডাটা বেকআপ হয়, সেই ডাটা বেকআপটো হয় ৰাতি 2টা বজাত। এতিয়া কথাটো এনেকুৱা আহে, ধৰক আপুনি যদি অল্ড টেকন'লজিৰ যদি মোবাইল ইউজ কৰি আছে, বা ধৰক আপোনাৰ মোবাইলটো যদি অলপ পুৰণা বা আপোনাৰ যদি ষ্ট'ৰেজ অলপ কম আছে, তো তেতিয়া আপুনি এই ট্ৰিক্সটো ইউজ কৰিব পাৰে। কাৰণ আজিকালি নিউ জেনেৰেশ্যন যিমানবিলাক আপোনাৰ মোবাইল আহিছে, গোটেইবিলাক মোবাইলতে ধৰক আপোনাৰ 64 GB নহ'লে 128 GB বা নহ'লে 256 GB অলৰেডি মেমৰি পোৱা যায়। যদি আপোনাৰ ষ্ট'ৰেজ কম থাকে, তো ইয়াৰ পৰা আপোনাৰ কিছুমান ডাটা আপুনি ডিলিট কৰি পেলাইও আপুনি ষ্ট'ৰেজটো বঢ়াব পাৰে। তো ইয়াৰ কাৰণে আপোনাৰ কি হয়, হোৱাটছআপত আপোনাৰ যেতিয়া ডাটাটো বেকআপ হয়, সেই ডাটাটো বেকআপ হয় আপোনাৰ ইণ্টাৰনেল ষ্ট'ৰেজৰ হোৱাটছআপৰ ডাটাবেছৰ ভিতৰত ডাটা থাকে। ইয়াতে ধৰক আপুনি 6-7টা আপুনি ফাইল পাব, মই অলৰেডি স্ক্ৰীনত যেনেকৈ দেখুৱাই দিছোঁ। তো ইয়াৰে যিটো আপোনাৰ লেটেষ্ট ফাইল থাকিব, সেই লেটেষ্ট ফাইলটোৰ বেকআপ ৰাখি পেলাই বাকী ডাটাবিলাক আপুনি নৰ্মেলি ৰিমুভ কৰিব পাৰে। ধৰক ইয়াতে মোৰ প্ৰত্যেকটো ফাইলতে ধৰক এৰাউণ্ড 84 MBৰ পৰা 100 MBৰ ভিতৰত মোৰ ডাটা আছে। ধৰক মোৰ 7টা বা 8টা ফাইল যদি পুৰণা ফাইল আছিল, সেই ফাইলকেইটা যদি মই ডিলিট কৰি দিওঁ, তো এৰাউণ্ড মোৰ 700 to 800 মই অলৰেডি স্পেচ পাই যাম। নাম্বাৰ 4ত আছে ধৰক আপুনি যদি ধৰক এজন ফ্ৰেণ্ডৰ লগত 2 বছৰ ধৰি ধৰক কথা পাতি আছে, প্লাছ যদি আমি যদি ধৰক বিচাৰোঁ যে সেই 2 বছৰ আগত ধৰক কি কথা পাতিছিলোঁ বা কি টেক্সট কৰিছিলোঁ, যদি ধৰক আপুনি কিবা তেনেকুৱা পাৰ্টিকুলাৰ মেছেজ যদি চাৰ্চ কৰিব লগা হয়, তো হোৱাটছআপত মেনুৱেলি চাৰ্চ কৰোঁতে আপোনাৰ বহুত টাইম লাগিব, বা ধৰক আপুনি সেই ডাটাটো ধৰক বিচাৰোঁতেও আপোনাক টাইম বেছি লাগিব। তো এনেকুৱা এটা টাইমত আপুনি ধৰক যিজনৰ ধৰক আপুনি সেই ডাটাটো ধৰক বিচাৰিব লগা হয়, তো আপুনি চিম্পলি আপুনি সেই আপুনি প্ৰফাইলটো অন কৰি ল'ব, 3 ডটত আপুনি ক্লিক কৰিব, তাৰে পিছত আপুনি ম'ৰত যাব, তাৰে পিছত আপোনাৰ এক্সপৰ্ট ছেট আছে। এক্সপৰ্ট ছেটত আপুনি যেতিয়া এবাৰ ক্লিক কৰিব, ইয়াতে অপশ্যন আহিব ইনক্লুডিং মিডিয়া এণ্ড উইদাউট মিডিয়া। যদি আপোনাক টেক্সট লাগে, তেতিয়াহ'লে মই উইদাউট মিডিয়া দিলোঁ। উইদাউট মিডিয়া দিয়াৰ লগে লগে ধৰক অকণমান সি টাইম ল'ব, লৈ পেলাই সেই ডাটাটো সি আপোনাৰ কনজিউম কৰি পেলাই এটা আমাক ফাইল বনাই দিব। আৰু সেই ফাইলটো ধৰক আমি নৰ্মেলি কি কৰিব পাৰিম, ধৰক আপুনি যাক শ্বেয়াৰ কৰিব বিচাৰে তেওঁক আপুনি শ্বেয়াৰ কৰিব পাৰে। ধৰক মই ধৰক হোৱাটছআপত গ'লোঁ, হোৱাটছআপত যাই ধৰক মই সেই ইউজাৰজনৰ ওপৰতে মই শ্বেয়াৰ কৰি দিলোঁ। এতিয়া চাওক সেই ফাইলটো ধৰক মোৰ ইয়াতে আহি গ'ল, আৰু মই ইয়াতে অলৰেডি সেই ফাইলটো শ্বেয়াৰ কৰিলোঁ। আৰু ওপৰত ধৰক
ধৰক মোৰ অলৰেডি যিবিলাক কণ্টেক্ট নাম্বাৰো মই শ্বেয়াৰ কৰিছিলোঁ কণ্টেক্ট নাম্বাৰ দুটা মোৰ আহি গৈছে এই ফাইলটো যেতিয়া আমি অপেন কৰিম তো অপেন কৰাৰ লগে লগে ধৰক ইয়াতে আপোনাৰ অপশ্যনছ আছে আপুনি ধৰক কিহত অপেন কৰিব আপুনি চাওক ধৰক মই ইয়াতে আপোনাৰ MI টেক্সট ভিয়াৰত মই ধৰক ক্লিক কৰিলোঁ তো ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে সেই ইউজাৰজনৰ লগত আপুনি যি টেক্সট মেছেজ কৰিছিল ডে ৱাইজ টাইম ৱাইজ গোটেইখিনি বস্তু আপোনালোকৰ ইয়াতে শ্ব' হৈ যাব আৰু এই ফাইলটো ধৰক আপুনি অলৰেডি লেপটপ নহ'লে আপুনি ডেস্কটপত লৈ পেলাই চাব পাৰে এইটো খুবেই ভাল ফিচাৰ্ছ হয় আপোনালোকে যদি লং ধৰক বহুত দিনীয়া ধৰক পুৰণা ফ্ৰেণ্ডৰ ধৰক যে ডাটা যদি বা সেই চেটবিলাক যদি আপুনি যদি মোবাইলত বিচাৰিবলৈ অসুবিধা হয় তো এনেকৈ আপোনালোকে এক্সপৰ্ট কৰি পেলাই চাব পাৰে আৰু এইটো খুবেই ভাল অপশ্যন আছে আপোনালোকে ইউজ কৰি চাব এবাৰ নাম্বাৰ 5ত আহিছে আপোনাৰ টেক্সট কপি ধৰক আমি হোৱাটছআপত যদি টেক্সট কপি যদি কৰিব লগা হয় নৰ্মেলি আমি সেই টেক্সটটোৰ ওপৰত যেতিয়া ক্লিক কৰি দিওঁ দিয়াৰ লগে লগে ওপৰৰ পিনে কপি অপশ্যন আহে ধৰক আমি নৰ্মেলি কপি কৰিব পাৰোঁ কিন্তু ফটো এখনৰ লগত যদি আপোনাৰ টেক্সট দিয়া থাকে তেতিয়া যদি আমি সেই ফটোখনৰ ওপৰত যদি ক্লিক কৰোঁ চাওক ইয়াতে অনলি ফৰ শ্বেয়াৰ আছে কিন্তু সেই টেক্সটটো কপি কৰাৰ অপশ্যন নাই মই যদি এতিয়া যদি শ্বেয়াৰ কৰি যদি দিওঁ তো মোৰ অকল কি হ'ব ইমেজখন যাব কিন্তু সেই আপোনাৰ লিখা তলৰ মেটাৰখিনি মোৰ নাযাব তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে আমি ইমেজখনত এবাৰ ক্লিক কৰিম ইমেজখনত ক্লিক কৰাৰ লগে লগে চাওক তলৰ পিনে যদি এবাৰ আমি ক্লিক কৰোঁ সেই টেক্সটখিনি আমাৰ শ্ব' হৈ যাব আৰু সেই টেক্সটখিনি যেতিয়া আমি এবাৰ ক্লিক কৰিম তেতিয়া চাওক মেছেজ কপিড বুলি আহি গ'ল তো এনেকৈ আমি ধৰক কি কৰিব পাৰোঁ ইমেজৰ তলত থকা টেক্সটখিনি কপি কৰিব পাৰোঁ এইটো ধৰক খুবেই ইম্পৰ্টেণ্ট আৰু বেছিকেলি আমি ইউজ কৰোঁ তো আপোনালোকে এবাৰ ইউজ কৰি চাব এইটো খুবেই ভাল পাব নাম্বাৰ 6 অপশ্যনটোৱে হ'ল আপোনাৰ হোৱাটছআপ ষ্টেটাছ ভিডিঅ' শ্বেয়াৰ এতিয়া ধৰক কথাটো এনেকুৱা হয় ধৰক আপুনি ধৰক এটা হোৱাটছআপত ষ্টেটাছ দিছে ধৰক এখন ইমেজ দিছে সেই ইমেজখন আপোনাৰ ধৰক কোনোবাক যদি বেলেগে যদি চাই বা আপোনাৰ কোনোবা ফ্ৰেণ্ডে যদি চাই বা ইমেজখন যদি ভাল লাগে স্ক্ৰীনশ্বট ল'লে লৈ ল'ব পাৰে কিন্তু যদি আপুনি যদি ভিডিঅ' এটা শ্বেয়াৰ কৰে তো সেই ভিডিঅ'টো একচুৱেলি তেনেকৈ তেওঁলোকে ল'ব নোৱাৰে তেতিয়া ধৰক আপোনাক ডেফিনেটলি সুধিব যে সেই ভিডিঅ'টো লাগে তেতিয়া আপুনি ধৰক আপুনি হোৱাটছআপ খুলি পেলাই আপুনি অডিঅ' ভিডিঅ'ৰ আপুনি অপশ্যনত যাব বা গেলেৰীত যাব তাৰ পৰা চাৰ্চ কৰিব তো পঠাই দিব এইখিনি কৰোঁতে আপোনাক টাইম বেছি লাগিব তো এনেকুৱা এটা জেগাত আপুনি যিটো ষ্টেটাছত যাব সেই ষ্টেটাছত আপুনি 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক মোৰ এইটো ওপৰৰ যিটো আছে আপোনাৰ সেইটো মোৰ ভিডিঅ' ফাইল হয় তো সেই ভিডিঅ' ফাইলত আপুনি 3 ডটত ক্লিক কৰিব আৰু ডাইৰেক্ট আপুনি যদি শ্বেয়াৰ কৰি দিয়ে শ্বেয়াৰ কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে অপশ্যন আহি যাব আপুনি কিহেৰে শ্বেয়াৰ কৰিব ধৰক আপুনি হোৱাটছআপ চিলেক্ট কৰি লওক লৈ পেলাই ধৰক যাক লাগে শ্বেয়াৰ কৰি দিয়ক আপুনি 2 ক্লিকৰ ভিতৰতে সেই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিব এইটো এটা খুবেই ভাল ফিচাৰ্ছ হয় যিবিলাকে ধৰক বেছিকেলি ষ্টেটাছ ৰিলেটেড বা ষ্টেটাছ আপোনালোকে দি ভাল পায় তো এইটো আপোনালোকে ইউজ কৰি চাব পাৰে আজিৰ ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব আৰু যদি আপোনালোকৰ ইয়াৰ ওপৰত যদি কিবা আপোনাৰ কনফিউজন থাকে তো কুৱেশ্যন থাকে মোক কমেণ্ট বক্সত ডেফিনেটলি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰো কৰিব ধন্যবাদ